নমস্কাৰ সৰ্বপ্ৰথমে সকলোকে হিয়া ভৰা আন্তৰিক ওলগ যাচিছোঁ আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এটা নতুন গীত আপোনালোকৰ মাজলৈ আহি আছে। গীতটিৰ নাম হৈছে পদুম পাহে পাহে আৰু গীতটিত কণ্ঠদান কৰিছে মোৰ খুব মৰমৰ ভাইটি অপূৰ্বজ্যোতি মোহন আৰু আপোনালোকৰ সকলোৰে চিনাকি প্ৰয়াত ভিতালী দাস বাইদেউৰ কন্যা কমলিকা কাশ্যপে। আৰু গীতটি খুব সুন্দৰ হৈছে আৰু গীতটিৰ কথাসুৰ হৈছে পৰম্পৰাগত আৰু গীতটিত সংগীত ব্যৱস্থাপনা কৰিছে মৃদু পৱন অৰ্থাৎ ৰিক মিউজিক আৰু গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে কৌস্তৱ মণি শইকীয়া আৰু সেয়ে আপোনালোকে শুনিবলৈ নাপাহৰিব। গীতটিৰ নাম হৈছে পদুম পাহে পাহে আৰু অহা কালিলৈ আপোনালোকৰ কাষলৈ আহি আছে আৰু সেইকাৰণে আপোনালোকে শুনিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।